হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ খবৰ আছোঁ দিয়ক, কিবা ভাল বেয়াৰ মাজত চলি। ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিলোঁ, এতিয়া 10টা বাজিছে। দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু ডেইলি ব্লগ আপোনালোকে চাই থাকক ধুনীয়াকৈ। ভাইটিয়ে খালত মাছ মাৰিব আহিছে, তাকে দেখাম বুলি ভাবিছোঁ, চাই থাকক আপোনালোকে। এয়া মাছ মাৰি আছে, আপোনালোকক দেখাই আছোঁ। এইটো আমাৰ পুখুৰী, আমি খাল বুলি কওঁ, নলবেৰীয়া ভাষাত কি বুলি কয় জানেনে? খাল। তামান মাছ আছে দেখছি না? এইখনে আমাৰ বাৰী, ভালকৈ দেখাই দি আছোঁ আপোনালোকক। চাই থাকক মাছ বা পাই না নাপায় এই ঠাণ্ডাত। মই যেনেকৈ কথা কওঁ, ঘৰত যেনেকৈ থাকোঁ সেনেকৈ আপোনালোকৰ আগত মই ভিডিঅ'বিলাক দি থাকোঁ। আপোনালোকে চাই যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, চবে মৰম দিব। মই যেনেকৈ থাকোঁ যি পাৰোঁ তাকে দেখাওঁ আৰু। ভিডিঅ' বনালে যে ষ্টাইল কৰিব লাগে, কিবা কৰিব লাগে, কিবা ভিডিঅ'ৰ আগত অনলি যে ভালকৈ দিব লাগে সেইটো কথা নহয়। যি পাৰোঁ তাক মাছ পাছি দেখছি না, বেছি পোৱা নাই, 3টা না 4টা পাছি। বহুত মানে খালটো ডাঙৰ না পুখুৰীটো, সেইকাৰণে মাছবিলাক কিবা নাহে, ঠাণ্ডা না বহুত। আৰু মোৰ চৰ্দি লাগছে ৰ'ব, সেইকাৰণে মাতটো মোৰ অলপ সেই হৈছে। আপোনালোকক দেখাই আছোঁ, চাই থাকক। কি মাছ পাইছি, এটা পাইছি, এটা ক'ত আছে, ক'ত যা বেছি ডাঙৰ নহয়, টিকলি। সেইডাল ভোট জ্বালা মানে হেৰি মই ৰুইছিলোঁ, এতিয়া লাগছি কেইটামান, আপোনালোকক তাকে দেখাওঁ বুলি ভাবিছোঁ। কি ধুনীয়াকৈ লাগছে চাওকচোন, পকি আছে একদম। এইয়া দেউতাই অলপ শাক কৰিছে, তাতে আলু আছে, কবি আছে, তাকে অলপ দেখাই দিলোঁ, পিছত দেখাই দিম আপোনালোকক। আলু পথাৰত যাই আছোঁ এতিয়া, দেউতা চাহ দিব, দেউতা ধান কাটি আছে। ইয়াত দেখছিলা আমাৰ ইয়াত তেল দি হ'ব বনাই আছে আমাৰ ঘৰৰ ওচৰতে। অলপ দেখাই দিলোঁ, চাই থাকক ভিডিঅ'টো। এয়া পথাৰত চবেই ধান কাটি আছে। চাহ দি আহিলোঁ ৰ'বক, দেউতাক চাহ দি আহি ময়ো চাহ লৈছোঁ, খাব চাহ খাওঁ, লাল চাহ আৰু বিস্কুট আৰু চানা লৈছোঁ। এয়া খাই লওঁ ৰ'বক, আপোনালোকে চাই থাকক ভিডিঅ'টো। মোৰ বেমাৰ হৈছিল না, জ্বৰ হৈছিল, 4 দিন একদম জ্বৰত পৰি আছোঁ, একদম কেম্বা দেখা হৈ গৈছে, একদম বেয়া হৈ গৈছোঁ মই। মুনু আছে কাষত, এয়া স্কুলত গৈছিল, তাই স্কুলৰ পৰা আহিলে, গান গাই আছে। নমস্কাৰ, মই এটা গান গাবলৈ ওলাইছোঁ, গানটোৰ নাম হ'ল মিনতি তৰা। মোৰ মিনতি তৰা হয়
মোৰে গান যদি সুৰ হয় মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব এ মোৰ গান এইয়া মায়ে মাছ বাচি আছে বাবু যে মাছ মাৰা বুলি কৈছিলোঁ এই কেতিয়া পাইছে মাছ চাওক আপোনালোকে যি সদায় যে তুমি কৈ থাকা মাম খালানে গীতা আজি মাম খাম ভিডিঅ'টো চাবা আৰু মাম খাবা আহিবা আমাৰ ঘৰত দেখছ না এই মাম হাই গাইছ ভাত খালোঁ ভাত খোৱা হ'ল ভাত মানে খাই তামোল খালোঁ খাই এতিয়া 7টা বাজিল চোতাল সাৰি ঝাৰু কিবা আছে বাকী কাম হৈ গ'ল দিনটো কি কৰিলোঁ কি কৰা নাই কি খালোঁ গোটেইখিনি দেখালোঁ আৰু যিখিনি পাৰোঁ ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চবেই মৰম কৰিব আৰু মোক ছাপোৰ্ট কৰিব নতুনকৈ ইউটিউব চেনেল খুলিছোঁ না কিবা ভুল হ'ব পাৰে আৰু ভিডিঅ' বনাবও মানে ভিডিঅ'ত কেমেৰাৰ আগত কথা ক'বও নাজানো মই ভালকৈ আপোনালোকে কিবা ভুল হ'লে মাফ কৰি দিব আৰু ভাত খোৱা দেখা নহ'ল দিয়ক দুটা আছে না ভাত খাই আছে ভিডিঅ' বনালে দিব এতিয়া ভিডিঅ'টো শেষ কৰোঁ বাই বাই